Litua pator arong pen bangkethom arisu wareng anghoi ke chapalong dun atumaphan rong arat atum karchopon. Pini aru chikloni phai surkep arni lakhak kri phok mahamaya constituency ki parlo Litua pator arong non hejong bangkethom arisu atum wareng anghoi ke chapalong dun thekapot rong arat atum ningkarong chipi karchopon. Labangkethom arisu atum lake Rupam Kumar Forest Department along Dikhontot Senapati Agriculture Department along Lapen Manik Dekoraja Social Welfare along si wareng chapalong dunno. Api apo adona rap lapen rong isi atum wareng anghoi ke chapalong dun thekapot bangkethom ariso aphan karchupon lapen BJP Sarkar aphan kachoro pajerpon lapen labang so wareng anghoi ke chapalong dun ahut alang litum kachisik kachedang alam aputhak hei hui alam the chipaklangpon. Aji portal channel तथा satellite channelor সকলো কৰ্মীলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আজি আমাৰ লেটুৱা পাটৰ গাঁৱত এই পোৰ্টেল আৰু satellite channelৰ উপস্থিত হৈ আমাৰ অসম চৰকাৰে প্ৰদান কৰা বিনামূলীয়া যি চাকৰি সেই চাকৰিৰ আমাৰ এই গাঁওখনৰ তিনিজন ল'ৰাই উপকৃত হৈছে। তেওঁলোকে আজি বহুত সুখী হৈছে, গাঁওখনো সুখী হৈছে আৰু গাঁওখন 1928 চনতে গঠিত হৈছিল। তেতিয়াৰ পৰাই পিছপৰা গাঁও আৰু ইয়াৰ মানুহখিনি বহুত সহজ সৰল, গতিকে তেওঁলোকৰ অশেষ কষ্ট স্বীকাৰ কৰি আজি বিজেপি চৰকাৰে দান কৰা যিটো নিকা স্বচ্ছ এই সকলোখিনি তেওঁলোকে নেওচি আজি বিজেপি চৰকাৰ দিনতেই চাকৰিটো তেওঁলোকে পাবলৈ সক্ষম হৈছে। মই এটাই আশা কৰিছোঁ যাতে আমাৰ এই পিছপৰা অঞ্চলসমূহ সামৰি লৈ বৰ্তমান বিজেপি চৰকাৰে যাতে সকলোকে তেওঁ যিটো নিকা প্ৰভাৱ হাতত লৈছে সেই নিকা যাতে নিকাৰ স্বচ্ছভাৱে যাতে সকলোৱে এই চাকৰি বা অন্যান্য স্কিমবিলাক তেওঁ আমাৰ গাঁওবিলাকত পায়। সেয়ে মই আজি চেনেলৰ যোগেদি মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ কৰিছোঁ। লগতে আমাৰ মহামায়া সমষ্টিৰ EM শ্ৰীযুত লুনচিং তেৰণদেৱকো আমি ধন্যবাদ দিব লাগিব। তেখেতৰ যথেষ্টখিনি অৰিহণা আমাৰ ইয়াত আছে। তেখেতৰ জৰিয়তেই আজি অসম চৰকাৰে যিটো চাকৰি ঘোষণা কৰিছে প্ৰাবত্য জিলা হিচাপে কাৰ্বি আংলঙৰ যিটো শাখা থাকে এইটো অসম চৰকাৰে যদিও ঘোষণা কৰিছে তথাপিতো আমাৰ কাৰ্বি আংলঙৰ প্ৰাবত্য জিলাৰ ভিত্তিত CM ছাৰৰ যোগেদি আমাৰ এই বস্তুটো আহি আমাৰ EM তথা CMৰ লগত বহি এই বস্তুটো চাকৰিটো আমাৰ বিতৰণ কৰা হয়। সেয়েহে গতিকে মই আমাৰ কাৰ্বি আংলঙৰ CM মহাশয় তথা EM মহাশয় সকলোকে মই অভিবাদন দিছোঁ। এনেকৈ বিজেপি চৰকাৰে যাতে আমাক সহায় কৰি যায় আৰু এই গাঁওখনৰ পূৰ্বৰ যিটো ইতিহাস সেই ইতিহাসটো যাতে আৰু আগবাঢ়ি নতুনত্বলৈ আগবাঢ়ি যায় সেয়ে মই আশা ৰাখিছোঁ। আৰু আমাৰ ইয়াৰ সমাজখন আপোনালোকে নিশ্চয় দেখা পাইছে আৰু এই ল'ৰা তিনিজন বৰ দুখীয়া মানুহৰ ঘৰৰ ল'ৰা, তেওঁলোকে খুব কষ্ট কৰিছে আৰু এসাঁজ খালে এসাঁজৰ কথা চিন্তা কৰিব লাগে। দেউতাকে মিস্ত্ৰী কৰে, কোনোবা হাজিৰা কৰে, এনেকৈ কৰি পেলাই তেওঁলোকে আজি এই চাকৰিটো পাবলৈ সক্ষম হৈছে। হ'লেও বহুত কষ্ট পালে ল'ৰাটো, আজি 8-9 বছৰমান হ'ল ইণ্টাৰভিউ দিয়ে, ইয়াত যায় নাপায়, তাত যায় নাপায়, এইটো কান্দোতো হৈছে এতিয়া। সেইকাৰণে মই ক'বও বেছি নাজানো। ভালে লাগিছে এতিয়া আৰু অত বছৰৰ পৰা আজি ঘূৰি আজি পাইছে। ধন্যবাদ ধন্যবাদ। অনুভৱটো বহুত ভাল লাগিছে। এতিয়া মই অশেষ কষ্টৰ ফলত পাইছোঁ, কোনো টকা পইচা নিদিয়াৰ ফলত, মোৰ নিজৰ কষ্টৰ ফলত মই ৰ'দ বতাহ বৰষুণ চিন নাই, ফিল্ডত গৈ দৌৰি বোকা পানীয়ে দৌৰি মই এই চাকৰিটো পাইছোঁ। তাৰ বাবে বহুত ধন্যবাদ দিছোঁ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক। তাৰ মই তেওঁৰ বাবে আমাৰ ঘৰখনে এটা হাঁহি আনিব পাৰিছোঁ, সেই তাৰ বাবে মই বহুত ধন্যবাদ দিছোঁ তেওঁ। তাৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰক এই অনুৰোধ জনাম যাতে আজি আমি যেনেকৈ স্বচ্ছ আৰু নিকা সহকাৰে যিদৰে চাকৰিটো পালোঁ আৰু আমাৰ পিছৰ যিসকল প্ৰজন্ম আমি যেনেকৈ সুযোগ সুবিধা পাইছোঁ তেওঁলোকেও যাতে তেনেকৈ সুযোগ সুবিধা পায়। আমাক যেনেকৈ তেওঁ সুযোগ দিছে লগতে পিছৰ প্ৰজন্মসকলে পায়। তেওঁ
আৰু লগতে তেওঁ আমাক যিদৰে জিৰ'ৰ পৰা হিৰ' হ'বলৈ শিকালে জিৰ' এইকাৰণে কৈছোঁ যেতিয়া মোৰ অনলাইন কৰিবলৈ পইচা নাছিল তেওঁ অৰুণোদয় আঁচনি টকাই মই অনলাইন কৰিছিলোঁ আৰু তেওঁ পিছৰ কিস্তি টকাই মই 2খন কিতাপ কিনিছিলোঁ সেয়ে কৈছোঁ কাৰণ তেওঁৰ টকাই মই আজি অনলাইনো কৰিলোঁ কিতাপো ল'লোঁ আৰু চাকৰিও পালোঁ সেয়ে মই কৈছোঁ জিৰ'ৰ পৰা তেওঁ হিৰ' হ'ব শিকালে সেয়ে কৈছোঁ মই হিমন্ত মামা এজন অসমৰ লিজেণ্ড হয় সেয়ে কৈ মোৰ বক্তব্য ইমানে সামৰণি মাৰিম হিমন্ত বিশ্ব শৰ্মালৈ মোৰ অশেষ ধন্যবাদ আজি মোৰ ঘৰৰ অৱস্থা পাতি খুব বেয়া আছিল মই আজি কষ্টৰ ফলত উত্তীৰ্ণ হৈছোঁ সেয়েহে মই কৈ মোৰ সমাপ্ত সামৰিছোঁ